মানে কি কৰিম এয়া আমাৰ দেউতাই ইয়াতে এয়া পুৰা কঠীয়া হৈ আছে। দেউতাৰ মুখখন নেদেখাওঁ কাৰণ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইবে নকৰে। আমি আছোঁ ক'ত? পাথৰত কি কৰিব আহিছোঁ একে আৰু গাইছ পথৰ কালি মানে মই এনেকৈ বাগান নেতাকে থাকবাই নোৱাৰোঁ। হে গাইছ ইটা মই আছোঁ ইয়াতে পাঠশালাত। ভিডিঅ'টো ইটাইৰে পৰা ষ্টাৰ্ট হ'ল আৰু আজি হ'ল 23 জুলাই ৰবিবাৰ আৰু আজি হ'ল বলবম আৰু এতিয়া মামাঠাইত আছোঁ মই আৰু এতিয়া ঘৰত যাম। ঘৰত যাই কিনে পূৰা বলবমত যাম। তো ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো বলক গাইছ বলো বলবম আৰু গাইছ এতিয়া ঘৰত যাম। ঘৰত যাই কিনে বলক আৰু ভিডিঅ'টো বনাওঁ। বলক গাড়ী ষ্টাৰ্ট কৰ। আৰু গাইছ এতিয়া মামাঠাইৰ পৰা যাই আছোঁ ঘৰত। ইয়াতে গাড়ীত কঠীয়া আনিছোঁ। কঠীয়া খেতি হ'ব আমাৰ ইয়াত। খেতিৰ ভ্লগ এটা হৈ যাব। আৰু এতিয়া আমি আছোঁ পাঠশালাৰ পেট্ৰল পাম্পত। এতিয়া ঘৰত যাম। ঘৰত যাই কিনে বলবমৰ ভ্লগ হ'ব আজি। বলক चलो भाई देखो अब मैं क्या करता हूँ। আৰু গাইছ এতিয়া কঠীয়া আহি থলোঁ। কঠীয়া আহি মামাহঁত তাতে চিটবা দিছিলোঁ। তাতে সভা দিছিলোঁ আৰু কঠীয়াখিনি এতিয়া ঘৰত আনিলোঁ। ঘৰত আনি এতিয়া পাথৰত নিম। গাইছ চাই থাকক। A few moments later. আৰু গাইছ দেখছি এতিয়া আমি আছোঁ ক'ত? পাথৰত কি কৰিব আহিছোঁ একে ই কি আছিল এইটো কি কঠীয়া বুলি কয় নাই এতিয়া এতিয়া আমি পাথৰত আহিছোঁ এই কঠীয়াবোৰ থ'বলৈ। অহাকালি ভুই ৰুব আৰু পূৰা দেখাই দিছোঁ কঠীয়া। এই আনিলোঁ পূৰা হাত বিষাই গৈছে। 2খন হাতত আনিছোঁ। এখন হাতত দুটাকৈ 4টা টোটেল 2খন হাতত ভাই হাত বিষাই গৈছে। আৰু গাইছ দেখছি এয়া আমাৰ দেউতাই ইয়াতে এয়া পূৰা কঠীয়া হৈ আছে ইয়াতে পাথৰত মানে পাথৰত বুলি কওঁ আমি এনে পথাৰ। এয়া পথাৰত কঠীয়া থৈ আছে। কঠীয়া বুলি কওঁ, কঠীয়া হয় আচলমতে। আৰু গাইছ দেউতাৰ মুখখন নেদেখাওঁ কাৰণ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইবে নকৰে। দেউতাৰ মুখখন দেখাম 1000 ছাবস্ক্ৰাইবাৰৰ পিছত। তো গাইছ চাওক এতিয়া আমি ইয়াত কঠীয়াবোৰ থলোঁ। কঠীয়াবোৰ থৈ এতিয়া ঘৰত যাম। ঘৰত যাই ভৰি হাত ধুম। ভৰি হাত ধুই কিনে বলবমৰ অলপ কিবা কিবি দেখাম। তাৰেপিছত ভিডিঅ'টো এণ্ড কৰি দিম। আৰু অহাকালি ভুই ৰোৱাটো ভিডিঅ' বনাই দিম পূৰা। আৰু গাইছ এতিয়া যাওঁ ঘৰত যাওঁ। নহয় আছে কঠীয়া আছে। কঠীয়া থ'ব আহি আছোঁ আৰু কঠীয়াবোৰ থৈ ঘৰত যাম। ঘৰত যাই কিনে দেখাই আছোঁ। গাইছ বলক আৰু গাইছ এতিয়া দেউতাই মোক কেমেৰা ধৰি আছে। চাওক এতিয়া মানে কি কৰিম এতিয়া মই পথাৰত বাগান দিম। কি কৰে আৰু গাইছ পথৰ কালি মানে মই এনেকৈ বাগান নেতাকে থাকবাই নোৱাৰোঁ। বাগান দিমে no. বেছি লেতেৰা নহওঁ। কালি ভুই ৰুব। কালি বেছি লেতেৰা হ'ম। তো বলক গাইছ ভিডিঅ'টো এনেকৈ দি দুটা গাইছ পাথৰত আহি এইবিলাক কি দেখা পাইছোঁ চাওকচোন। এইগিলা লোহা এতিয়া কিনকে বা মানে মাটিৰ সীমা যি হয় না মাটিৰ সীমাৰ খুটা ভাঙি কিনে এনেকৈ ওলাই আছে। যদি পানী হয় কোনোবা মৰব মানুহ ইয়াতে উজুত খাই কিনে নপৰে। পানী তেনেও লাহে বোলা যায় মানুহ। কিন্তু কি ক'ম আৰু হ'লেও সাৱধান আৰু গাইছ এনেকৈ পাথৰত আৰু গ্লাছ থাকিব পাৰে পথাৰত। সেইটো বৰ সাৱধান। ট্ৰেক্টৰৰ চাকাত পূৰা বটল ভাঙি এটা এতিয়া যাই আছোঁ ঘৰত। আৰু চাওক এইখিনি ৰোৱা হৈছে। যোৱাকালি ৰোৱা হৈছে। আৰু মোৰ অৱস্থা চাব নেকি গাইছ? ৰ'ব দেখাই আছোঁ। এই মোৰ অৱস্থা মোৰ দেখছি ইগলা পাইপ মই ডিমা ভজা পাইপডাল। আৰু গাইছ এতিয়া আছোঁ মন্দিৰত। যাব বলবম গাইছ আজি মই নাযাওঁ। আজি নাযাওঁ আৰু আজি বাগান দিব লাগিব। কালি কাম আছে নাকি? আজি তুমি কাম কৰা তোমাৰ কামটো আমি পূজা কৰি আহো। যোৱা তুমি নেক্সট ৰবিবাৰে লগ পাম। ৰবিবাৰে লগ পাম যোৱা
আৰু গাইছ এতিয়া হ'ল 10:55 বাজিল 10:54 হৈ আছে 55 হ'ব আৰু হ'বই আৰু এতিয়া গাইছ ৰাতি হৈছে আৰু এতিয়া আছোঁ মই মন্দিৰত একলা একলি ইয়াতে চাব পাৰে আৰু ফ্লাক্সটো কৰি দিওঁ আৰু এতিয়া চাওক এতিয়া মই মন্দিৰত আছোঁ একলা একলি আৰু গাইছ এতিয়া ঘৰত যাওঁ ঘৰত যাই পিনে বাগাত দিওঁ আৰু মানে কি আছিল আজি মই বলবমত নেগলোঁ বলবমত কিয় নেগলোঁ আৰু কি ক'ম আৰু বলবমত সকলে পানীয়ে তোলে গাইছ আৰে গাইছ মানে পুণ্য কৰিব লাগে পুণ্য কৰে মানে বলবম ইনকেও কৰিব পাৰি আপুনি ৰাতিপুৱাই উঠি কিনে গা ধুৱক গা ধুই কিনে দমকলৰ পৰা পানী আনি কিনে মহাদেৱৰ তাতে দিয়ক তাতে মহাদেৱে সন্তুষ্ট হৈ যাব আপোনাৰ তাতে যদি আপুনি শুদ্ধ মনে দি দিয়ে কি ক'ম আৰু যদি আপুনি দুনিয়াৰ পাপ মাখান কৰি কিনে যদি চপা ৰাতি যাই কিনে বলবমত যদি মহাদেৱকে পূজে তেতিয়া আপোনাৰ কি হ'ব একোৱেই নহয় যদি এনে বাকী বেলেগ পাপ মাখান কৰে কি ক'ম আৰু কৰ্মই ধৰ্ম ভাল কাম কৰি যাওক ভাল ফল পাব সেয়ে আৰু ৰাতিপুৱা উঠি কিনে মই ঢালিম আৰু যদি ঢালোঁ আৰু যদি সাৰিব ৰাতিপুৱাই আৰু গাইছ ভিডিঅ'টো চাই কেনেকুৱা লাগিল ক'ব তাহোন গেল বলবমত তো ভিডিঅ'টো টাইম কৰি দিওঁ ভাল লাগছে যদি লাইক কৰি দিব যদি ভিডিঅ'টো বেছি ভাল লাগছে ছাবস্ক্ৰাইবো এটা কৰি দিব আৰু গাইছ এতিয়া বাই বাই কালি লগ পাইছোঁ ভৰি দিয়া তো গুড নাইট